অপেক্ষা কৰক ভগৱান দেখিবলৈ গৈ আছে কিছু এটা পালো আৰু ভুলতে নাইচ এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ নাইচ দেই চোৱা হৈ গৈছে এইফালে চাই আছে হেল্ল' 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 এইজন যে আমাক কালৰ কেঁঠু আৰু ক'ত গ'ল এইফালে আছিলো মই নাই নাই এইফালে ই লগাবলৈ পাহৰি থাকিলে ক'ত গ'ল মানুহ এইটো কটীয়া মটীয়া বেচা অকল ই হাতখনে দেখাব আৰু একো দেখা আমাৰ কটকি ক'ত গ'ল আজি শুনক মই কথা এটা ক'ম লাগিছোঁ কৈ সকলো ভাৱৰীয়ালে মোৰ ফালৰ পৰা একদম বহুত মানে অল দা বেষ্ট সকলোৱে যাতে ভালকে অভিনয় কৰে আচ্ছা মোৰ ফালৰ পৰা এইটো মানে ভাল এটা ফিল কৰি আছোঁ মই পিন্ধি লৈছোঁ কি হৈছে নাজানো খালি পিছত ভাওনাতহে দেখা যাব কি হ'ব মানে ইয়াৰ পেণ্ডিং চলি আছে ভিতৰতে কৈ এইটো আমাৰ অসুৰ কালক এইটো কালা যে কালা একদম মই এতিয়া ব্ৰাইটনেছ বঢ়াই দিছোঁ কিবা এটা কৈ দিয়া আনা মুনা এইবিলাক কৈ দিয়া কেনেকুৱা দেখে এইফালে মজা দেখিছোঁ কৈ দিয়া কিবা এটা কি ক'ম ভাওনালৈ আহিলোঁ পেণ্ট চলি আছে এইজন আমাৰ লগৰ আছিলে কিন্তু এতিয়া আমি চিনি নোপোৱা হৈ গ'লোঁ ভাই চিনাকিটো পিছত দিম আমাৰ এতিয়া বৰ্তমান হৈ আছে মই পিন্ধি ল'লোঁ আৰু ড্ৰেছ আন্ধা মুন্ধা একদম স্কুল এখনত শ্বুটিং কৰি আছে এইফালে আমাৰ কৃষ্ণদেউ লাইটটো দেখিয়ে পোৱা নাই কৃষ্ণ দেখিয়ে নাই দেখাই আছোঁ খন্তে অপেক্ষা কৰক ভগৱান দেখিবলৈ গৈ আছে আপোনালোকে এয়া দেখিলে ভগৱানৰ চকৰখন ঘূৰাই দিয়া হৈ গৈছে বৰ্তমান বাই বাই এতিয়া ভগৱানৰ লগত এই কেনেকুৱা লাগিছে ন বেছি হেৰি হৈছে মোবাইলটো বেলেগ কৰি থৈ তোমাৰ দাড়ি লগোৱা নাই মেকআপ হোৱা নাই মানে মোৰ বৰ্তমান এনেই আৰু জাষ্ট কিবা এটা হৈ কিছু এটা পালো আৰু ভুলতে কলগেটৰ লগত বামুণ লাগিছে বামুণ লাগি গৈছে আমাৰ আজিৰ পৰা সেই খাওঁ ভাওলা চাউলে একো নাই টোপনি মাৰিব লাগে এতিয়া আজিৰ দিনটো হৈ থাকিব কটকি কেনেকুৱা লাগিলে এখেতে আমাক কটকি লৈছিলে নমস্কাৰ বঢ়িয়া কেনেকুৱা লাগিলে কওঁ নাইচ এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চ নাইচ দেই আজি এইবাৰ মই ফাৰ্ষ্ট টাইম ৰজাপাল লৈছোঁ কেৰেক্টাৰটো শেষ হ'ল কিন্তু ছোৱালী তামাম জোকাৰিলোঁ অ' মাই গড বিয়া পতা মানুহ দেই কিনে বেছি নাই ল'ৰা অকল এটা আছে অঁ ল'ৰা এটা আছে হ'লেও ছোৱালী জোকাব নাই কি ক'ম আৰু মানে ঘূৰ কলি আৰু দেই